আধাৰ কাৰ্ড পান কাৰ্ড লিংক। হেল্ল' ফ্ৰেণ্ডছ, মই তৰুণ দেহাবা, মোৰ ইউটিউব চেনেল তৰুণ দেহাবালৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আজি মই এটা টপিক লৈ আহিলোঁ। টপিকটো হৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড। আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাটো অতি জৰুৰী হৈ পৰিছে। সকলোৱে গম পাইছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড বহু দিনৰ পৰাই চলি আছে। আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰাটো মই প্ৰথমতে কথাটো ইমান গুৰুত্ব দিয়া নাছিলোঁ, আধাৰ কাৰ্ড আৰু পান কাৰ্ড কথাটো লিংক কৰাটো, কিন্তু এতিয়া গম পাইছোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাটো অতি জৰুৰী হৈ পৰিছে কথাটো। যদি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নকৰাৰ পাছত বহুত ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শুনিব পাইছোঁ যে জৰিমনাও ভৰিবলগীয়া হ'বলৈ পাৰে পাছলৈ। সেইকাৰণে সকলোৱে সময় থাকোঁতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰক। মই মোৰ নিজৰ মোবাইলতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিলোঁ। মই মোৰ মোবাইলত কেনেকৈ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিলোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আপোনালোক যোনে যোনে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই, আহকচোন মোৰ ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোক ধুনীয়াকৈ বুজি পাব মই কেনেকৈ কৰিলোঁ কামখিনি। ধুনীয়াকৈ হৈ গ'ল, একেবাৰে সহজ, কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে, ভয় খাব নালাগে যে নহ'ব নেকি। আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব ধুনীয়াকৈ। খালি অলপ কিবা গড়বড় হ'বলৈ পাৰে, মানে নেটৰ কাৰণে অকল লেট হ'ব পাৰে, বাকী একো নহয়। মোৰ ধুনীয়াকৈ হৈ গ'ল, নেটৰো ইমান প্ৰব্লেম দিয়া নাছিলে। খালি মৰ্ণিং টাইমত নকৰিব, মৰ্ণিং অলপ চাৰ্ভাৰটো ডাউন হৈ থাকে, প্ৰায় 11টাৰ পাছত কৰি দিব, তেতিয়া আপোনালোকে কৰি ভাল পাব। তো আহকচোন চাওঁ। এনেই দোকানত কম্পিউটাৰ দোকানত যোৱাৰ কাৰণে নিজৰ মোবাইলতে, নিজৰ হাতত মোবাইল এটা থাকেই যেতিয়া, সকলোৱে কৰিব পাৰিব। আহকচোন সকলোৱে প্ৰথমতে কম্বাউজাত যাব। কম্বাউজাত গৈ পেলাই তাত চাৰ্চ কৰিব ই-ফিলিং বুলি। ই-ফিলিং বুলি চাৰ্চ কৰাৰ লগে লগে তাত আহি যাব ইনকাম টেক্স বুলি। প্ৰথমতে ইনকাম টেক্সটো তাৰপিছত টাচ কৰিব। তাৰপিছত ছেকেণ্ড অপশ্যন থাকিব লিংক আধাৰ। লিংক আধাৰত গৈ পেলাই আপোনালোকে যিখিনি ফিল আপ কৰিব লাগে, পান কাৰ্ড নাম, আধাৰ নং, নেম আৰু ফোন নাম্বাৰ, এইখিনি আহি যাব। আহি গ'ল ধুনীয়াকৈ। তো প্ৰথমতে পান কাৰ্ড নাম্বাৰটো দি দিব। আপোনালোকৰ যিটো পান কাৰ্ড নাম্বাৰ শুদ্ধ কৰি দিব যাতে ভুল নহয়। পান কাৰ্ড নাম্বাৰটো পান কাৰ্ড নাম্বাৰটো দি দিব। তাৰপাছত আহিব আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটো দি দিব আপোনালোকে গোটেইটো, কোনো স্পেচ নিদিয়াকৈ আধাৰ নাম্বাৰ দি দিব। তাৰপাছত আহিব আপোনালোকৰ নামটো, ফুল নামটো, আধাৰ কাৰ্ডত যি বুলি আছে সেই নামটো দিব। তাৰপাছত ফোন নাম্বাৰ দিব লাগিব। আপোনালোকে যিটো ফোন নাম্বাৰ ব্যৱহাৰ কৰি আছে মোবাইলত, সেই ফোন নাম্বাৰটো দিব। তাত OTP এটা আহিব, সেই OTPটো দৰকাৰ হ'ব পাছত। আপোনালোকে সেই ফোন নাম্বাৰটো দিব। ফোন নাম্বাৰটো দিয়াৰ পাছত তলত দুটা অপশ্যন থাকিব। দুটা অপশ্যনৰ ভিতৰত একে তলতো চিলেক্ট কৰিব লাগিব। আৰু প্ৰথম অপশ্যনটো থাকিব সেইটো আপোনালোকে ডেট অফ বাৰ্থৰ ওপৰত। আপোনালোকৰ যদি কি লিখা হৈ থাকিব, আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। আপোনালোকৰ যদি আধাৰ কাৰ্ডত অকল ইয়াৰটোহে আছে, মানে জন্ম তাৰিখ মাহটো নাই, তেতিয়া ওপৰতো ক্লিক কৰিব লাগিব। যদি জন্ম তাৰিখ মাহ গোটেইখিনি আছে বছৰটো, তেতিয়া ওপৰতো ক্লিক কৰিব। তেতিয়া লিংক আধাৰ ক্লিক কৰিব লাগিব। ছেকেণ্ডত তলৰ অপশ্যনটো ক্লিক কৰিব লাগিবই, ডেট অফ বাৰ্থৰ তলতো তাৰপিছত আপোনালোকৰ OTP আহিব। ফোন নাম্বাৰ, যি ফোন নাম্বাৰ দিছিল OTPটো আহিব। OTPটো আহিলে ফিল আপ কৰিব লাগিব। OTPটো তাতে ফিল আপ কৰিলে OTPটো ফিল আপ কৰাৰ পাছত হৈ গ'ল আপোনালোকৰ সকলোবোৰ কাম। এতিয়া আপোনাৰ তাত আহিব ধুনীয়াকৈ লিখা আহিব। দেখিলে মোৰ তাত লিখা আহিছে আধাৰ পান লিংক কমপ্লিট ছাকচেছফুলি। আৰু ইমান সহজ, আপোনালোকে এনেকৈ কৰিব পাৰিব। সকলোৱে দেখিলে কিমান সহজ, ইমান সহজ, সকলোৱে কৰক। মই কৰিলোঁ ধুনীয়াকৈ। অলপ চাউণ্ডৰ ভিডিঅ'ত আপোনালোকে কিবা গণ্ডগোল পাবলৈ পাৰে মোৰ তাত। আৰু বাহিৰৰ পৰা বহুত হুলস্থুল আহি আছে, কাৰণ মই মেইন ৰাস্তাৰ লগত আছোঁ, সেইবাবে গাড়ী মটৰ চলি আছে। তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।